নমস্কাৰ ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' বহুত দিন বনোৱা হোৱা নাছিলে। আজি বহুত দিনৰ মূৰত বনাইছোঁ ভিডিঅ'টো, সেইকাৰণে অকণমান কোৱাবোৰ অলপ হেৰি হ'ব পাৰে, বেয়া নাপাব আপোনালোকে। আৰু এতিয়া মই বহুত দিন মাৰ ঘৰত আছিলোঁ, আপোনালোকে দেখিছিলে, কিন্তু এতিয়া আহিলোঁ মই গুৱাহাটীলৈ আহিলোঁ যেতিয়া ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু তাত অকণমান খেলি মেলি হৈছিলে, বনোৱাবোৰ সদায় হোৱা নাছিলে। আৰু চাওক মই মেহেন্দি আঁকিলোঁ, গ'লকৈ এতিয়া ঘৰত কাম কৰোঁতে নিজে এনেই আৰু মন যায়। মোৰ মন যোৱাতকৈ মোৰ মাৰ বেছি মন যায়, মেহেন্দি আঁকিলে খুব ভাল পায়। আগতে কি হয়, ছোৱালী যেতিয়া বিয়া হোৱাৰ আগতে খুব মই মেহেন্দি আঁকি থাকোঁ হাতত, খুব আকৌ থাকেই মেহেন্দি, কিন্তু এতিয়া আঁকিব মন নাযায়। বিশেষকৈ এতিয়া এনেকুৱা হৈ থাকিলে বেয়া লাগে, একদম আধা যায়, লেতেৰা লাগে। সেইটো কাৰণে মই আঁকিবলৈ বেয়া পাওঁ, কিন্তু মায়ে কিনি মেলি থৈ দিয়াৰ কাৰণে আৰু আঁকিলোঁ। আৰু ভাল লাগিছেনে বাৰু? এখন এটা আঁকিলোঁ, কাৰণ এখন হাতত মই আঁকিব নোৱাৰিম নিজে। আৰু ভাবিছোঁ এতিয়া ৰাতিপুৱা কেইটা বাজিছে, 11টা বাজিছে। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰোঁ আৰু অকণমান দেৰি হৈছে। এতিয়া ৰুটি বনাম বুলি ভাবিছোঁ। ৰুটি এটা মাৰিলোঁ, অকণমান হ'ল আটাটো, বেছি নাছিলে। দেউতাৰ কাৰণে অলপ 2খন ৰুটি হ'বহে, গতিকে আমিনো কি খাম, আৰু সদায় ৰুটি খায়ো ভাল নালাগে। সেইকাৰণে ভাবিলোঁ চিৰা এটা আগতে খাওঁ খুব মাৰ ঘৰত, গতিকে ভাবিলোঁ সেইটোকে বনাওঁচোন। আৰু তেতিয়া দেখুৱাওঁ আপোনালোকক কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, কেনেকৈ খাওঁ। আপোনালোকেও খাব পাৰিব যদি নাজানে, নাখায়। এইটো লাইট আৰু চিৰাটো খালেও ভাল। চিৰাত ফাইবাৰ থাকে, গতিকে চিৰা খাব লাগে। আৰু সেইকাৰণে চিৰাটো ভাবিলোঁ সেইটোকে বনাওঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত দিন বনোৱা নাই কাৰণে কথাবোৰ ওলোৱা নাই মোৰ এতিয়া। গতিকে আপোনালোকে চাব, লাহে লাহে আকৌ আহি যাব। বনোৱা হোৱা নাই কাৰণে এনেকুৱা হৈ আছে। এয়া আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো মই ৰেডি কৰিছোঁ। এইখিনি অলপ চিৰা মই ৰিফাইনত ভাজি লৈছোঁ। এটা বহুত দিনৰ পুৰণা ব্ৰেকফাষ্ট, আগতে খুব খাইছিলোঁ, এইটো খাই ভাল পাওঁ। গতিকে আজি সেইটোকে খাম বুলি ভাবিলোঁ, ৰুটি নাখাওঁ বোলো। এইখিনি মই চিৰাখিনি ভাজি ল'লোঁ। এতিয়া মই চিৰাখিনিত অলপ গাখীৰ দিম, আৰু ইয়াত বাটাৰ, চেনি এয়া ৰেডি কৰি লৈছোঁ। এতিয়া মই খাম, আৰু লগে লগে গৰম গাখীৰ দিয়াতকৈ অকণমান কুহুমীয়া গাখীৰ দিলে বেছি ভাল লাগে, চিৰাখিনি মচমচীয়া হৈ থাকে। গতিকে এইখিনি মই এতিয়া খাই লওঁ। আপোনালোককো খাই চাবচোন, খুব ভাল লাগে এনেকৈ খাই। এতিয়া মই খাই লোৱাৰ পিছত আকৌ আপোনালোকক লগ পাম। এই শাকটো ধৰিব পাৰিছেনে আপোনালোকে, চিনি পাইছেনে? মই প্ৰথম আনিছে শাকটো চিনি পাইছোঁ, মোৰ বৌৰ পৰা গম পাইছোঁ। এইটো চেংমৰা শাক বুলি কয়। এই শাকটো খালে হিমগ্ল'বিনৰ কাৰণে ভাল। এয়া শাকখিনি বনালোঁ মই, পিঁয়াজ, আদা, নহৰু, জলকীয়া দি শাকটো ভাজিলোঁ, খাবলৈ খুব ভাল হৈছিলে। আৰু এইফালে মোৱা মাছৰ পিঁয়াজ দি ফ্ৰাই কৰিলোঁ, এইটোও খাবলৈ ভাল লাগে। আৰু এফালে বনালোঁ পুঠি মাছ সৰিয়হ দি চৰচৰি, বিলাহী আৰু সৰিয়হ দি। এইটো খুবেই ভাল লাগে খাই, সকলোৱে ভাল পায়। গতিকে আজিৰ সাজটো দিনৰ মই এনেকৈয়ে বনালোঁ। আৰু লগতে ভেন্দি ভাজিলোঁ, এইখিনি ভেন্দি, আৰু ভাতকেৰেলা পিটিকা কৰিলোঁ। এয়া আজি মই দেউতালৈ ভাত বাঢ়িছোঁ। পুঠি মাছ দিছোঁ, আৰু ভাতকেৰেলা আলু পিটিকা, আৰু এইটো শাকৰ ভাজিটো, ভেন্দি আৰু মাছৰ ভাজি। এয়া আজি দিনৰ সাজ খালোঁ, আৰু এনেকৈ খায়ো ভাল লাগে। আৰু তাৰপিছত ভাত খাই উঠিয়ে গধূলি আমি নামঘৰলৈ গ'লোঁ। নামঘৰত নাম আছিলে, সকলো গোপিনী লগ হৈ নামষাৰ বহিলোঁ আমি। আৰু বহুত দিনৰ মূৰত গৈছোঁ, সকলোকে লগ পালোঁ বহুত দিনৰ মূৰত, ভাল লাগিলে। আৰু সেয়াও ভিডিঅ' এটা কৰি ৰাখিলোঁ, আপোনালোকক দেখুৱালোঁ। গোটেইখিনি ভালকৈ দেখুওৱা নহ'লে, যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যোনে যোনে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।